লাভলি মমো চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। আজি উইক নেমছ বা অসমীয়া বাৰৰ নাম অসমীয়া আৰু ইংৰাজীত শিকিম। ছানডে, ছানডে মানে বা ছানডেৰ অসমীয়া বাৰ ৰবিবাৰ। ৰবিবাৰৰ ইংৰাজী ছানডে আৰু ছানডে মানে ৰবিবাৰ। মনডে, মনডে ইংৰাজীত কয়। মনডেৰ অসমীয়া বাৰ হৈছে সোমবাৰ। সোমবাৰৰ ইংৰাজী হৈছে মনডে। মনডে মানে সোমবাৰ। টুইজডে, টুইজডে মানে বা টুইজডেৰ অসমীয়া বাৰ মঙ্গলবাৰ। মঙ্গলবাৰৰ ইংৰাজী হৈছে টুইজডে। টুইজডে মানে মঙ্গলবাৰ। ৱেডনেছডে, ৱেডনেছডে মানে বা ৱেডনেছডেৰ অসমীয়া বাৰ বুধবাৰ। বুধবাৰৰ ইংৰাজী হৈছে ৱেডনেছডে। ৱেডনেছডে মানে বুধবাৰ। থাৰ্ছডে, থাৰ্ছডে মানে বা থাৰ্ছডেৰ অসমীয়া বাৰ বৃহস্পতিবাৰ। বৃহস্পতিবাৰৰ ইংৰাজী থাৰ্ছডে। থাৰ্ছডে অসমীয়া বাৰ হৈছে বৃহস্পতিবাৰ। ফ্ৰাইডে, ফ্ৰাইডে মানে বা ফ্ৰাইডেৰ অসমীয়া বাৰ শুক্ৰবাৰ। শুক্ৰবাৰৰ ইংৰাজী হৈছে ফ্ৰাইডে। ফ্ৰাইডে মানে শুক্ৰবাৰ। ছেটাৰডে, ছেটাৰডে মানে বা ছেটাৰডেৰ অসমীয়া বাৰ হৈছে শনিবাৰ। শনিবাৰৰ ইংৰাজী হৈছে ছেটাৰডে। ছেটাৰডে মানে শনিবাৰ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।